পথাৰত সমূহীয়া পূজাৰ আয়োজন চলিছে। অদলাগুৰিৰ ৰাইজে পথাৰত নাম কীৰ্তন কৰিছে ভাগৱত পাঠ। কিন্তু কিয়? চাওক আমাৰ বিশেষ প্ৰতিবেদন। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত এবাৰ দুবাৰ তিনিবাৰ নহয় ৮-১২লৈ হোৱা বানপানীত নষ্ট হৈছে শালি ধানৰ খেতি। এই সন্দৰ্ভত আমি পূৰ্বেও সম্প্ৰচাৰ কৰিছোঁ বাতৰি। বানে ধুই নিয়া খেতি পথাৰত যি অলপ অচৰপ শস্য বিনষ্ট নোহোৱাকৈ আছিল, সেয়াও বৰ্তমান সংকটমুক্ত নহয়। এতিয়া ধাননি পথাৰত আৰম্ভ হৈছে শুৰপোকৰ সন্ত্ৰাস। শুৰপোকা মানে তেনেকুৱা মানে এই বিচাহেন, এইটোৰ কাৰণে আৰু সেইকাৰণে বোলো এনেকৈ খেতি কৰা নহ'ব। অদলাগুৰিৰ পথাৰত বিঘাই বিঘাই শালি খেতি খাই তহিলং কৰি আছে শুৰপোকে। বিভিন্ন ধৰণৰ ঔষধ দিও সুফল পোৱা নাই কৃষকসকলে। সেয়ে কৃষক ৰাইজে ধাননি পথাৰতে আৰম্ভ কৰিছে নাম কীৰ্তন, কৰিছে ভাগৱত পাঠ। ইয়াতেতো হাজাৰ হাজাৰ বিঘা বুলি ক'ব পাৰি যিটো এৰিয়া আছে। এতিয়া একফালে হৈছে বানপানীৰ গৰাখহনীয়াটো আছে, লগতে পথাৰ এতিয়া পিছফালে আপোনালোকৰ পিছফালে দেখিছে একদম পুৰা খেতিটো নষ্ট কৰিছে বানপানীয়ে। তাৰপিছত যিকেইডাল ধান এতিয়া গজালি দি উঠিছিল, ধান ওলাব ধৰিছিল, এতিয়া সেইবিলাকতো একদম শুৰপোকে আক্ৰমণ কৰি একদম শেষ কৰি দিছে। কি উপদেশ দিয়ে, কি সিদ্ধান্ত দিয়ে, নহ'লে আমাৰ ৰাইজেতো উপকার হৈছে। আৰু সেইকাৰণে আজি কিবা উপায় পোৱাৰ আশাৰে ৰাইজে সমূহীয়াভাৱে ধৰি লওক পূজা কৰিবৰ কাৰণে আয়োজন কৰিছে। বান গৰাখহনীয়াই জুৰুলা কৰা কৃষক ৰাইজ এইবাৰ সৰ্বশান্ত হৈছে শুৰপোকৰ আক্ৰমণত। তাৰোপৰি বিজ্ঞানৰ লগত অসমৰ কৃষিখণ্ডৰ সম্পৰ্ক নামমাত্ৰ। সেয়ে উপায় অন্তৰ হৈ কৃষক ৰাইজে শুৰপোক নিয়ন্ত্ৰণৰ বাবে ভগৱানকে ভৰসা কৰিছে। এই ক্ষেত্ৰত চৰকাৰৰ কৃষি বিভাগৰ দায়িত্ব অপৰিসীম। চৰকাৰক আমাৰ এই ঔষধখিনি দিব লাগে। খেতি পথাৰৰ যিখিনি আমাক শুৰপোকে খাইছে, শুৰপোকাখিনি নোহোৱা কৰিবলৈ লাগে। আৰু বানপানী যিখিনি খাইছে আমাক সেইখিনি আৰু ক্ষতিপূৰণ লাগে। ক্ষতিপূৰণটো আমাক দিয়াই নাই, যিখিনি দিম বুলি কৈছিল ক্ষতিপূৰণ। এতিয়া প্ৰশ্ন হয়, কৃষি বিভাগে থিয় দিবনে কৃষকৰ কাষত? শুৰপোক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবনে চৰকাৰে? কৃষকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবনে চৰকাৰে? পৰৱৰ্তী সময়ত হ'ব সেয়া লক্ষণীয়। ককিলাৰ পৰা ইয়াছিন আলীৰ ৰিপোৰ্ট, জনদৃষ্টি নিউজ।